হাই গাইজ, কি খবৰ? আৰু এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বেছি জোচত কোৱা নাই বাৰু, কিয় জানে নাই? আজি মনটো অলপ বেয়াও লাগিছে আৰু বহুত ভালো লাগিছে। কিয় জানিছেনে? বছৰটো শেষ হ'ব হৈছে আৰু বছৰটো শেষ হ'ব হৈছে কাৰণে বিশেষকৈ যোৱাটো বছৰত মানে অহাটো বছৰত কি হয় কোনো ভালকৈ আমি ক'ব নোৱাৰিছোঁ, বা সেইকাৰণে ভাবিছোঁ বছৰটো শেষ হোৱাৰ আগতে যে কিবা যদি কাৰোবাক দুখতে কিবা কৈয়ে পালোঁ বা কিবা ভুল কিবা দিয়ে পালোঁ বা ভিডিঅ', তো সেইখিনি মোক হয়তো বেয়া চেয়া নাপাব আৰু, তো মাফ কৰি দিব। যিটো ভুল চুল হৈছে যদি দুই এটা ভিডিঅ' যিমানে দিছিলোঁ বাৰু নতুন বছৰ নতুন বছৰ বুলি কোৱা নাই, যোৱাটো বছৰত দিছিলোঁ। মানে কি ক'ব বিচাৰিছোঁ, নতুন বছৰ আহিছে, এতিয়া সকলোৱে ফুৰিবলৈ যাওক য'ত পাৰে, আৰু দিনবোৰ সদায় ভাল হৈ থাকক। নতুন বছৰ সদায় ভালকৈ মানুহৰ লগত মিলি থাকিলে ভাল লাগে, সেইটোৱে মই ভাবিছোঁ। তাৰপিছত আমিনো কিনো ক'ম বুলি ভাবিছোঁ, বিশেষ বাহিৰে কিবা কয় নি চাওকচোন, মইনো কি ক'ম আৰু। তাকে এতিয়া নতুন বছৰ আহিছে, ভালো লাগিছে, আৰু বছৰবোৰ সদায় সলনি হৈ হৈ গৈ আছে, হয় নাই বাৰু? সেইটো কাৰণে যাতে আগৰ বছৰটো যেনেকৈ মানে হাই কাজিয়া যিবিলাক মানে বেয়া এটা ভাৱ আছিলে মানুহৰ বিষয়লৈ, তেনেকৈ মানে এতিয়া যাতে নতুন বছৰটোত সদায় যেন সলনি হৈ যাওক, সদায় যেন ভালকৈ আগুৱাই যাওক আপোনালোকক। আৰু এইটো কি বুলি কয়, বিশেষনো কি ক'ম আৰু। তাকে জানুৱাৰী কোনে কোনে পাৰ্টি কৰিছে ক'বচোন বাৰু। আমি বিশেষকেইটা দীপদাৰ লগত যাবলৈ পোৱাই নাই। এতিয়া মানে কি হৈছে, যাম বুলি ভাবিছোঁ, মানে সুবিধাও নিমিলে। কাৰণ কেলৈ এতিয়া কালি পৰহি ছোৱালীজনী বেমাৰ হৈছিলে, আকৌ এতিয়া বতৰো সলনি হৈ হৈ গৈ আছে, ঠাণ্ডাও পূৰা পৰিছে। সেইটো কাৰণে ভাবিছোঁ জানুৱাৰীৰ পিছতেকে যাওঁ নেকি। মানে এতিয়া যাবলৈ হ'লেও মানে কি হয়, চব ফালৰ পৰা মেনেজ কৰিব লগা হয় ন। দীপদাও কেতিয়াবা সময় পায়, কেতিয়াবা ময়ো মানে কামৰ সময় নাপাওঁ। মানে যিমানে যি হওক, এতিয়া বিহু পাইছেহি, সেইটো কাৰণে ভাবিছোঁ নতুন বছৰ যাতে চবেই ভালে ভালে যাওক। আৰু এতিয়া চাওঁতে এতিয়া 23টো এদাই হ'ল। লিংক বাৰু বহুত আছে নতুন ইয়েৰৰ কাৰণে, আৰু মোৰ ফালৰ পৰা অসীম শুভেচ্ছা থাকিল। হেপী নিউ ইয়েৰ সকলোকে মই এডভান্সে দি দিছোঁ বাৰু। আৰু মানে কি হ'ল, চবে নতুন বছৰটো আহিছে যে চবে সুখে শান্তিয়ে থাকক, মই তাকে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। আৰু পৰা অৱস্থাত কোনে ক'ত কি যায় মোক বাৰু কমেণ্ট কৰি জনাবচোন যদি পাৰে। আমি প্লেনিং লৈছোঁ বাৰু, বাহিৰ হয় নাই বাহিৰ, আমি ক'ত যাম মানে যাওঁ বুলি ভাবিছিলোঁ, বেছি দূৰ নহয় আৰু এইটো কি বুলি কয়, ধেমাজি চাইডে যাম বুলি ভাবিছিলোঁ। মানে ওচৰৰ আমাৰ পাৰ্টি এটা ওলাইছে, তথাপিও মানে এতিয়ালৈকে মই দিয়া নাই যে যাম বুলি, মানে মই সঠিকে কোৱা নাই, এনেই কৈ থৈছোঁ মানে মই যাম বুলি ময়ো ভাবিছোঁ বুলি। এতিয়া 5 তাৰিখে যাম বুলি কৈছে। এতিয়া যোৱাটো কি হয়, মানে এতিয়া যাম বুলিনো ক'লে কি হ'ব, চব ফালৰ পৰা এতিয়া চাব লাগিব ন বাৰু। এতিয়া গ'লেতো মই অকলে যাব নোৱাৰোঁ, কাৰণ কেলৈ ছোৱালীজনী সৰু। এতিয়া দীপদাও যাব লাগিব। মোৰ লৱণ বুলি পটককৈ ওলাই যায়, কাৰণ কেলৈ লৱণ বুলি মাতি থকা হয় যে, এইটো কাৰণে লৱণ বুলি মাতি পাওঁ পটককৈ। তাৰপিছত মানে এতিয়া তেওঁ কৈছোঁ, দীপদাক সুধিছোঁ মই, এতিয়া তেওঁ কৈছে যে যোৱা যদি যাবা, তথাপিও মানে মই এতিয়া চিন্তা কৰিছোঁ। তেওঁ মানে এটা প্লেন বনাই থৈছে, মানে কোন জেগাত যাম বুলি কৈছিলে, পৰশুৰাম। তেওঁ এতিয়া মোক নিনিয়ে বোলে লগত, বহুত দূৰ ৰাস্তা হয় না পৰশুৰাম যাব হ'লে, অৰুণাচল পাৰ হৈ যাব লাগিব ন। এতিয়া মোক সেইকাৰণে ছোৱালীজনীৰ লগত, আমাৰ খুৰীহঁতৰ লগত যাবলৈ দিছে। যাম আৰু ক'ত, আপোনালোকে গম পাই থাকিব, ব্লগ ক'ত কি হয় নহয় গম পাই থাকিব। বিশেষ একো নাই, কোনে কি খাই ক'ব, আমিতো গাহৰি হাঁহ মুৰ্গী চব খাম। আপোনালোকে কি খাব ক'বচোন। হয় নহয় বাহি কৈ দিয়ক। ইমানতে ভিডিঅ'টো থৈছোঁ। আকৌ নতুন বছৰ বুলি আপোনালোকৰ মাজলৈ বহুত ভাল ভাল ভিডিঅ' আনিম বুলি ভাবিছোঁ। এতিয়া কি হয়, যাতে নতুন বছৰটো চবে যাতে ভালকৈ থাকক। নতুন বছৰত নতুন নতুন ভিডিঅ' আহিব, একদম পূৰা ধুনীয়া ধুনীয়া একদম মজা ভিডিঅ' পাব। একদম চিন্তা নকৰিব, একদম গোটেইবোৰ চাবলৈ একদম অপেক্ষা কৰি থাকোঁ। অহা নাই বৰ্তমান, আহিব বাৰু। আৰু পাৰিলে নতুন যদি কোনো মেম্বাৰ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এণ্ড লাইক কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই, টাটা। নেক্সট ভিডিঅ' আহি আছোঁ।